খাম আৰু এইবাৰ ইছৰাম বেছি কি হোৱা তোমাৰ হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল আজি মই ভিডিঅ'টো কৰিবলৈ লৈছোঁ আচলতে মই বিহু বুলি গোলাঘাট আহিছোঁ আৰু চবেই জানে যে মোৰ মানে আইতাৰ ঘৰ গোলাঘাটত সেইকাৰণে মই আইতাৰ ঘৰ আহিছোঁ এবাৰ বিহু বুলি মাঘ বিহু বুলি যিহেতু মাঘ বিহুত ইয়াত থাকি ভাল লাগে লাষ্ট টাইম মই বহাগ বিহু এটা ব্লগ দিছিলোঁ যোনে জানে গম পায় আৰু মোৰ আইতাৰ ঘৰ গোলাঘাটত বুলি মই আচলতে 5 দিন থকাকৈ আহিছোঁ ইয়াতে এইকেইদিন মই এটাকৈ ব্লগ দিব নোৱাৰিম সেইকাৰণে মই গোটেই 5 দিন কি কৰোঁ আপোনালোকক দেখাই যাম অলপ অলপ ক্লিপছ কাৰণ ফোনটোত ইমান লাগি থাকিবও নোৱাৰোঁ বা মনো নাযায় সেনেকৈ এভৰি টাইম ফোনটো লাগি থাকিবলৈ সেইকাৰণে যিমানখিনি ক্লিপছ আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম বিহুত কেনেকৈ কি চেলিব্ৰেট কৰোঁ বাকী ভিডিঅ'টো শেষলৈকে চাব পিঠাখিনি মজা হৈছে কিন্তু কি তিলৰ তাৰ লগত মিলোৱা পিঠা জুইত পুৰিলেহে উঠে ভালকৈ এনেকৈ দীঘলকৈ দিব লাগে দীঘলকৈ বান্ধি দিলে কিনাৰৰ পৰা বস্তুটো খাবলৈ ভাল হয় সোৱাদটো হয় আজি কি কি পিঠা আজি এইটো গুড়ৰ পিঠা নে ধূপ পিঠা কৰে কিছুমানে মালপোৱা পিঠা কৰে এতিয়া কালিতো আপোনালোকে দেখিলেই তিল দিয়া পিঠা বনাই আছিলে আজি এয়া ধূপ পিঠা বনাইছে দেই খাম আৰু এইবাৰ পুৰা গোলাঘাটত এয়া আমাৰ মায়ে ট্ৰাই কৰিছে আৰু বনাবলৈ পাৰে বাৰু কিন্তু ইমান আইতাৰ নিচিনা পাৰফেক্ট নহয় আৰু এয়া বিহু বুলি পথাৰলৈ ওলাই গৈছিলোঁ মেখেলা চাদৰ এযোৰ পিন্ধি ব্লেংকেট চেংকেট লৈ খেলিলে খেলিলে ইছৰাম বেছি কি হোৱা তোমাৰ ইয়াতো চেছ চলা বন্ধ তাতো চেছ আমি ক'লে গৈছোঁ মাহীহঁতৰ ঘৰলৈ যিহেতু পৰহি আমি গুচি যাম মই গুচি যাম স্পেচিয়েলি তো সেইকাৰণে আমি মাহীহঁতৰ ঘৰলৈ গৈ আছোঁ মাহীহঁতৰ ঘৰ আইতাহঁতৰ ঘৰটো অকণমান দূৰ সেইকাৰণে আজি আমি চব ককা তাৰপিছত মামা তাৰপিছত ভণ্টি তাৰপিছত কাজিন ভণ্টিজনী মা মই গোটেইখন গৈ আছোঁ গোটেই খাবলৈ আছে আকৌ পাৰি গ'লোঁ ৰেডি কৰি আছে একদম খানা কোকা এয়া মহা আমাৰ কাকু কাকু কেনেকুৱা হৈছে খানা এইটো কি এইটো চিকেন এইটো কি হাঁহৰ মাংস নেকি এইটো হাঁহৰ নে দালি এয়া কি চিকেন এ পনীৰ এয়া মটন নেকি
এটা অৱস্থা নাই আৰু এইখিনিতে মই ভিডিঅ'টো শেষ কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকলৈ বহুত বেছি মৰম আৰু শেষত সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ